বাতিল কৰিব লাগে। নাগৰিকত্ব সংশোধনী আইন আমাৰ দেশখনক কিমান দ্ৰুত গতিত ধ্বংসলৈ লৈ যাব পাৰে তাৰ প্ৰতি সংগতি ৰাখি আমাৰ মঞ্চত আজি দুই এষাৰ ক'বলৈ ইতিমধ্যে আপোনালোকৰ সন্মুখত গোৱালপাৰা জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক তৌহিদুল ইছলাম ডাঙৰীয়াই পুংখানুপুংখভাৱে বক্তব্য প্ৰদান কৰিছে। তাৰ লগত সংগতি ৰাখি আজিৰ সন্মানীয় সভাপতিয়ে ক'লে স্পেচিয়েলিভাৱে যে কিয় আমি বাতিল কৰিব লাগে, কিয় নামানিম, কিয় এইটো অনা হ'ল তাৰ সম্পৰ্কে দুই এষাৰ ক'বলৈ মই ভাবিছোঁ। শ্ৰদ্ধাৰ অঞ্চলবাসী ৰাইজ, এই নাগৰিকত্ব সংশোধনী আইন এইটো হৈছে এটা কলা আইন, যি কলা আইনৰ জৰিয়তে বাংলাদেশৰ পৰা 1,90,00,000 হিন্দু বাংলাদেশী অসমত সংস্থাপন পাব বা ভাৰতবৰ্ষত সংস্থাপন পাব। আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সংগঠনে 2016 যেতিয়া এই কলা আইনখন কেব ৰূপে আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016, তেতিয়া আমি ৰাইজৰ পদূলিতে ঘৰে ঘৰে কলেজে মহাবিদ্যালয়ে সকলো ঠাইতে আমি বৃহত্তৰভাৱে প্ৰচাৰ কৰিছিলোঁ যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক অতি ভয়াৱহ আৰু এই বিধেয়কে অসমৰ ভাষা সংস্কৃতি সকলো ধ্বংস কৰিব, লগতে অসমত 1,90,00,000 হিন্দু বাংলাদেশী ইয়াতে সংস্থাপন দিব।